মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ChemSciClasses নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ যেটো আমাৰ আলোচনা সেই আলোচনাৰ বিষয়বস্তুটো হৈছে কি ছাত্ৰ-ছাত্ৰীৰ সফলতা। ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ সফলতা লাভ কৰিব পাৰে আৰু এই সফলতাৰ যেটো মাপকাঠি সেই মাপকাঠিটো দুটা ভাগত ভাগ কৰা হৈছে যে 61% plus 39% equals to 100%. আমাৰ 100% সফলতা লাভ কৰিবৰ কাৰণে আমি 61% কৰ পৰা ল'ব লাগিব আৰু 39% কৰ পৰা ল'ব লাগিব সেইটোৰ ওপৰত ভিত্তি কৰি আমাৰ এই আলোচনা আৰম্ভ কৰিবলৈ আগবাঢ়িছো। আৰু আলোচনাৰ যেটো তোমালোকৰ মানে পইণ্ট সেই পইণ্টটো মই হঠাতে পাইছিলো এখন তোমালোকৰ কি আছিল orientation session asile so Bangalore based eta mane imbibe namor eta platform asile jine ki tumalokor artificial intelligence or sahayot satro chhatri hokolok aru shikkok hokolok tumalokor shikkar jikini homol heikini tumalokor jugan dhore ba aru heikini byabohar koribor karone training die so teneko eta session আজি মানে মই অংশগ্ৰহণ কৰিছিলো it was hosted by Bangalore based Imbibe platform ঠিক আছে আৰু ইয়াৰ উদ্দেশ্য কি আছিল উদ্দেশ্য আছিল কি তোমালোকৰ যে 23 মে এই বছৰৰ তোমালোকৰ 23 মে তাৰিখে আমাৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এটা প্লেটফৰ্ম লঞ্চ কৰিছিলে উদ্বোধন কৰিছিলে এইটো আছিল তোমালোকৰ কি artificial intelligence based personalized adaptive learning platform for students and teachers of Assam. So এই প্ল্যাটফর্মটোৰ জৰিয়তে আমাক artificial intelligence মানে কি এই যে আমি ধৰা ইউটিউব ব্যৱহাৰ কৰি তোমালোকক পাঠদান কৰি আছো বা তোমালোকক মানে পাৱাৰ পইণ্টৰ জৰিয়তে পাঠদান কৰি থকা হৈছে বা তোমালোকৰ ধৰা মানে অনলাইন মেটেৰিয়েল সাপ্লাই দিয়া হৈছে এই সকলোবিলাক কাম কিহে কৰিছে মই তোমালোকক ডাইৰেক্টলি কৰিবকে পৰা নাই কিন্তু আমাৰ হাতত থকা যেটো মোবাইল বা আমাৰ হাতত থকা যেটো তোমালোকৰ টেলিভিছন সেই তোমালোকৰ ইনস্ট্ৰুমেন্ট বিলাকে সেইবিলাক আমি আৰ্টিফিচিয়ালি বনাইছো আৰু এই আৰ্টিফিচিয়ালি বনোৱা যিখিনি মেচিনছ সেই মেচিনছ বিলাকে আমাক কি কৰিছে এই আমাৰ শিক্ষাৰ টিচিং লাৰ্নিং যেটো প্ৰসেস হেজত কি কৰিছে অৰিহণা যোগাইছে গতিকে আমাৰ এই লাৰ্নিং প্ৰসেসটো আমি কিহৰ ওপৰত বেছ বুলি কম আৰ্টিফিচিয়াল ইন্টেলিজেন্সৰ ওপৰত বেছ বুলি কম কাৰণ তোমালোকৰ এই মাধ্যম বিলাক কিহেৰে বনোৱা হৈছে আমি আৰ্টিফিচিয়ালি বনাইছো উইথ দা হেল্প অফ সায়েন্স এণ্ড টেকনলজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে ঠিক আছে সো এনেকুৱা এটা প্লেটফৰ্ম আমাৰ লঞ্চ কৰিছে 23 মে তাৰিখে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আৰু এই প্লেটফৰ্মটো তোমালোকৰ মানে চলাই দিবৰ কাৰণে আমাৰ অসমত এই আৰ্টিফিচিয়াল ইন্টেলিজেন্সৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীসকল আৰু শিক্ষা মানে শিক্ষয়িত্ৰী সকলৰ যেটো লাৰ্নিং আৰু টিচিং প্ৰসেস হেতু চলাই নিবৰ কাৰণে বাংগালুৰুত থকা তোমালোকৰ ইম্বাইব প্লেটফৰ্ম নামৰ তোমালোকৰ এটা সংস্থানে কি কৰিছে আমাক ট্ৰেইনিং দিছে ঠিক আছে আৰু এই সংস্থানটোৱে তোমালোকৰ 2012 চনৰ পৰা কি কৰি আছে এইটো ফিল্ডত এই ক্ষেত্ৰত কাম কৰি আছে অল ওভাৰ দা ওয়াৰ্ল্ড অকল আসামতে নহয় বা অকল ভাৰততে নহয় পৃথিৱীৰ বিভিন্ন দেশত তেওঁলোকে এই কামটো আৰ্টিফিচিয়াল ইন্টেলিজেন্সৰ জৰিয়তে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ যেটো টিচিং লাৰ্নিং প্ৰসেস হেতু তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ঠিক আছে কাৰণ তোমালোকৰ এটা কোভিড-19 হৈ আছে এটা মহামাৰী হৈ আছে এটা মহামাৰীৰ সময়ত আমি আৰ্টিফিচিয়াল ইন্টেলিজেন্স ব্যৱহাৰ কৰিবলৈ বাধ্য ঠিক আছে গতিকে এই যেটো তোমালোকৰ অৰিয়েন্টেশন সেশন আছিল তাতে অংশগ্ৰহণ কৰিছিলো ঠিক আছে আৰু অংশগ্ৰহণ কৰি তাতে এটা ইনফৰমেশন পালো আৰু সেই ইনফৰমেশনটোৱে তোমালোকৰ আগত এতিয়া মই শেয়াৰ কৰিবলৈ আগবাঢ়িছো সো তেওঁলোকে 2012 চনৰ পৰা যিখিনি গৱেষণা কৰি আছে যিখিনি অধ্যয়ন কৰি আছে যিখিনি পৰীক্ষা নিৰীক্ষা কৰি আছে এই পৰীক্ষা নিৰীক্ষা কৰি থকাৰ পৰা তেওঁলোকে পাইছে যে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰৰ সফলতাৰ কাৰণে 100% সাকসেছৰ কাৰণে দুটা ফেক্টৰ অতি আৱশ্যক দুটা বস্তু অতি আৱশ্যক one is knowledge another one is behavior এটা হৈছে তোমালোকৰ জ্ঞান আৰু অন্যটো হৈছে তোমালোকৰ কি আচাৰ ব্যৱহাৰ তেওঁলোকৰ আচৰণ ঠিক আছে এতিয়া চোৱা আমাৰ নলেজ যদি 100% থাকে আমি কিন্তু 100% সাকসেস হ'ব নোৱাৰি আৰু তোমালোকৰ নলেজৰ পৰা আমাৰ 100% সাকসেছৰ ফালে
কিমান আহিব only 61%. তুমি গোটেই প্ৰশ্ন কাকতখন বা তোমাৰ গোটেই পাঠ্যপুথিৰ যিটো পাঠ্যক্ৰম সেইটো তোমাৰ সম্পূৰ্ণ মনত আছে বা তোমাৰ মানে নলেজত আছে তোমাৰ মগজুত আছে কিন্তু পৰীক্ষাত তুমি 100% সাকসেস হ'ব নোৱাৰিবা তাৰ তোমাৰ 61% হে তুমি সাকসেস হ'ব পাৰিবা তাৰ 39% তোমালোকৰ পৰা আহিব 39% আহিব তোমালোকৰ বিহেভিয়াৰৰ পৰা এই বিহেভিয়াৰটো কি এই বিহেভিয়াৰটো হৈছে তোমালোকৰ একাডেমিক বিহেভিয়াৰ তোমালোকৰ একাডেমিক বিহেভিয়াৰটোৱে ইয়াক কিমান কন্ট্ৰিবিউট কৰিব 39% কন্ট্ৰিবিউট কৰিব একাডেমিক বিহেভিয়াৰ মানে কি একাডেমিক বিহেভিয়াৰ মানে হৈছে তুমি বিদ্যালয়ত ৰেগুলাৰলি উপস্থিত মানে হৈছা না নাই তোমাৰ যিখন সিলেবাস তোমাৰ যিটো পাঠ্যক্ৰম সেই পাঠ্যক্ৰমটো তুমি নিজাববীয়াকৈ ভালকৈ তুমি তন্নকৈ চাইছা নে নাই ঠিক আছে বা তোমাৰ ধৰা যি সকল শিক্ষক আছে যেটো তোমালোকৰ ক্লাছৰুমত তুমি ক্লাছ কৰি আছা সেই ক্লাছৰুমটো তোমাৰ যেটো আচৰণ সেই আচৰণটো উপযুক্ত হয় নে নহয় শিক্ষকৰ লগত তুমি ইন্টাৰেকশন কৰিছা না নাই ইন্টাৰেক্টিভ বিহেভিয়াৰ তুমি দেখুৱাইছা না নাই ইন্টাৰেষ্ট তুমি দেখুৱাইছা না নাই শিক্ষকজনৰ প্ৰতি বা তোমাৰ মানে তেওঁ যিখিনি তোমাক জ্ঞান দিছে এই জ্ঞানখিনিৰ প্ৰতি মানে এই সকলোবিলাক হৈছে তোমাৰ একাডেমিক বিহেভিয়াৰ ইয়াৰ উপৰিও তুমি ঘৰত যিখন তোমাৰ ধৰা পঢ়াৰ ৰুটিন বনাই লৈছা সেই ৰুটিনখন তুমি নিয়মীয়াকৈ উইথ ডিসিপ্লিন স্ট্ৰিক্টলি উইথ ডিসিপ্লিন তুমি ফলো কৰিছা না নাই তুমি কোনটো বিষয়ত বা কোনটো টপিকত মানে তোমাৰ ইন্টাৰেষ্ট আছে কোনটো টপিকত তোমাৰ ইন্টাৰেষ্ট নাই সেইখিনি তুমি নিজেই গম পোৱা নে নোপোৱা আৰু নিজেই গম পোৱাৰ পিছত তুমি ইন্টাৰেষ্ট নথকাটোত ইন্টাৰেষ্ট আনিবৰ কাৰণে আৰু ইন্টাৰেষ্ট থকাটোত তোমাৰ বেছি পাৰদৰ্শিতা দেখুৱাবৰ কাৰণে তুমি নিজেই ব্যৱস্থা হাতত লৈছা নাই সেইবিলাক হৈছে তোমালোকৰ কি নিজৰ বিহেভিয়াৰ একাডেমিক বিহেভিয়াৰ সো বিদ্যালয়ত তোমালোকে মানে হেৰি অকল পাঠ্যপুথিৰ কথাই আলোচনা কৰিছানে বন্ধু বান্ধৱীৰ লগত নে তোমালোকৰ ধৰা অলাগতিয়াল পাঠ্যপুথিৰ বাহিৰৰ তোমালোকৰ যিকোন আচলতে সকলোবিলাক অলাগতিয়াল নহয় কিন্তু কিছুমান বহুত বেছি অলাগতিয়াল কথা আছে যিবিলাক আমি বিদ্যালয়ত আমি দেখা পাওঁ গতিকে সেইবিলাকত যদি তুমি ইনভলভ হোৱা তেতিয়া হলে তোমাৰ কি হ'ব 39% ৰ পৰা এইটো মাইনাস হ'ব ঠিক আছে আকৌ 30 আৰু তোমাৰ বিহেভিয়াৰটো তুমি নিজে যিমানে ডেভেলপ কৰি গৈ থাকিবা যিমানে তোমাৰ সেলফ ডেভেলপমেন্ট হৈ গৈ থাকিব তুমি যদি আজি কিবা এটা ভুল কৰিছা সেইটো যদি তোমালোকে অহাকালি ভুল নকৰা আজি যদি তুমি কিবা এটা পাহৰিছা সেইটো যদি তোমালোকৰ অহাকালি পাহৰিবলগীয়া নহয় তাৰ কাৰণে তুমি প্ৰেক্টিস কৰিব লাগিব তাৰ কাৰণে তুমি নিজকে সংযম কৰিব লাগিব যে তোমাৰ সেই সেলফ ডেভেলপমেন্ট হৈছে না নাই অকল শিক্ষকে যদি তোমাক ধৰা পাঠ্যপুথিৰ জ্ঞান দিয়ে এই সকলোখিনি পাঠ্যপুথিত ধৰা তোমাৰ যিমান জ্ঞানৰ আৱশ্যক সেই সকলো জ্ঞান ধৰা তোমাৰ শিক্ষকজনে দিছে বা শিক্ষয়িত্ৰীগৰাকীয়ে দিছে যে তাৰ পৰা তুমি 100% সাকসেস পাবা জানো নোপোৱা তেওঁলোকৰ পৰ্যালোচনাৰ মতে তাৰ পৰা তোমাৰ সাকসেসৰ ফলে কিমান আহিব 61% আহিব বাকি 39% তোমালোকৰ ওপৰত নিৰ্ভৰ কৰিছে নিজৰ বিহেভিয়াৰৰ ওপৰত নিৰ্ভৰ কৰিছে তোমালোকে ঘৰত জ্যেষ্ঠজনক কেনে ধৰণে বিহেভ কৰিছা বা তেওঁলোকে পঢ়া শুনা কৰিবলৈ কোৱা তোমালোকে কি কৰিছা পঢ়া শুনা কৰিছা না নাই তেওঁলোকৰ গুৰুত্ব দিছা না নাই বা যদিও তোমালোকে নিজে সেলফ ষ্টাডি কৰিছা সেইটো ভালদৰে কৰিছা না নাই মনোযোগীতাৰে কৰিছা না নাই তোমালোকৰ এই মনোযোগৰ যিটো মানে অৱস্থা যিটো বিহেভিয়াৰ সেইটোৱে তোমালোকৰ ইয়াত কি কৰিব কন্ট্ৰিবিউট কৰিব ঠিক আছে অন্য হাততে আৰু এটা কথা চোৱাচোন বাৰু আমি মানে সাধাৰণভাৱে পাস কৰিবৰ কাৰণে এইটো আসলে মই কোৱা উচিত নহয় কিন্তু মই তোমালোকক মানে ইয়াৰ গুৰুত্বটো বুজাবৰ কাৰণে কৈছো আমি সাধাৰণভাৱে পাস কৰিবৰ কাৰণে আৰু সকলো আজিৰ দিনত সাধাৰণভাৱে পাস কৰি নহব যোনে যিমান পৰা কিমান বেছি ভাল পাৰফৰমেন্স দি ভাল ৰিজাল্ট কৰি ভাল ফলাফলেৰে পাস কৰিব লাগিব উত্তীৰ্ণ হ'ব লাগিব অলৰাইট সো যদি আমি নিজৰ বিহেভিয়াৰটো দিনক দিনে উন্নত কৰি গৈ থাকো নিজৰ তোমাৰ স্কুল ৰুটিনে হওক বা ক্লাছ ৰুটিনে হওক বা তোমালোকৰ মানে নিজৰ পঢ়াৰ ৰুটিনে হওক বা তোমালোকৰ স্কুলত মনোযোগিতা পঢ়াৰ ক্ষেত্ৰত মনোযোগিতা দিয়াই হওক বা নিজৰ ঘৰত সেলফ ষ্টাডিৰ সময়ত যিটো এটেনশন যিটো কনসেন্ট্ৰেশন সেইটোৱে হওক যদি আমি সেইখিনিও যদি আমি ভাল কৰো নিজে যদি আমি সেইখিনিও ভাল কৰো তেতিয়াও আমাৰ কি হ'ব 39% হ'ব আৰু 39% মানে কি আমাৰ পাস কৰিবলৈ লাগে কিমান 30% বা ইন সাম কেसेছ 33%
কিন্তু এইটো কথা মই কোৱা উচিত নহয় হা তোমালোকে এইটো মাইন্ড কৰি নলবা হা তথাপিতো মই কৈছো যে ইয়াৰ গুৰুত্ব কিমান গতিকে উইদাউট দিস 61% হা আমি এই 39% ৰ লগত আৰামত আমি কি হৈ যাব পাৰো উত্তীৰ্ণ হৈ যাব পাৰো হা কিছুমান ল'ৰা ছোৱালী আছে হা কিছুমান ষ্টুডেন্টস আছে তেওঁলোকে উত্তীৰ্ণ হোৱাটোৱে এটা বহুত ডাঙৰ মানে বাৰ্ডেন বুলি ভাবি লয় কিন্তু তেওঁলোকৰ পৰ্যালোচনাৰ মতে হা এমবাইট যেটো প্লেটফৰ্ম সেই প্লেটফৰ্মটো পৰ্যালোচনাৰ মতে that 39% comes from him or her only his or her behavior only তেওঁৰ যেটো behavior towards the education towards the teacher towards the classroom towards his friends towards his parents এইখিনিৰ পৰাই তোমাৰ কিমান আহিব 39% আহিব অলৰাইট গতিকে তোমালোকে নিজেও মন কৰিব পৰা নিজৰ ক্লাছৰুমত যেটো ষ্টুডেন্টে তোমালোকৰ অলপ মিসবিহেভ কৰে নিজৰ ফ্ৰেন্ডছক মিসবিহেভ কৰে নিজৰ টিচাৰৰ প্ৰতি ধৰা অলপ মানে অযুক্তিকৰ মন্তব্য আগবঢ়ায় বা নিজৰ ঘৰত মানে জ্যেষ্ঠজনক পেৰেন্টছক তোমালোকৰ ভাল বিহেভ নকৰে তেওঁ নিশ্চয় একাডেমিক পাৰফৰমেন্সটো কি হ'ব তোমালোকৰ দুৰ্বল হ'ব কিন্তু যিসকলে এই সকলোবিলাক বিহেভিয়াৰ মেইনটেইন কৰি চলে বা দিনক দিনে তেওঁলোকৰ বিহেভিয়াৰবিলাক উন্নতৰ পৰা উন্নত কৰি গৈ থাকে আৰু তেওঁলোক অতি সহজভাৱে উত্তীৰ্ণ হোৱাৰ লগতে তেওঁলোক will march towards 100% success 100% তেওঁলোক মানে সফলতাৰ ফালে কি হ'ব আগবাঢ়িব গতিকে থুলমূলকৈ তোমালোকক অতি কম সময়ৰ ভিতৰত আজি যেটো ইনফৰমেশন পালো সেই ইনফৰমেশনটো মই তোমালোকক দিবৰ কাৰণে প্ৰয়াস কৰিলো অলৰাইট আৰু যদি তোমালোকৰ ভাল লাগিছে তেতিয়া হলে তোমালোকে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোকৰ ভিডিওটো তোমাক কি কৰিবা ফৰৱাৰ্ড কৰি দিবা ফৰ আদাৰ্স so thank